এখানেই থাকতে লাগে। আমার বেসরগাঁও, আমার বেসরগাঁও যেটা আছে মেডিকেল কলেজ, ওটা ওখানেই থাক, আর আমারটা আমার এখানেই থাক। আজকে এই দেবরগাঁও এই তাতে যোৱাতে যদি বাটত কিবা হয় এইটো দায়িত্ব কাই ল'ব। আমাৰ মাইকী মানুহৰ যিটো এইটো বেদনা এইটোতো ল'ৰা মানুহ নুবুজে না, বুজো নেকি? এইটো দায়িত্ব কাই ল'ব? আমাৰ ইয়াতে থাকিলে মানে ভাল হয় আর কি। আমাৰ ইয়াতে আগত সবই হৈছে, সিজার ডেলিভারি কিবা ডেন্টেল দাঁতরি হেৰি আছিল, সবই আছিল, ডাঙৰ ডাঙৰ অপাৰেশ্যন নেকি তাতে খুলছে, এইটো ভাল কথা। তাতে এইটো মেডিকেল কলেজ, আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে বাহিৰত যাব লাগে, ইয়াতে আছে। কিন্তু ইয়াতে যে খুলিছে সেই যন্ত্ৰপাতি কেইটা মেচিন কেইটা লৈ আহক, ইয়াৰ পৰা মেচিনটো কিয় লৈ যাব লাগে? আমাৰ সেই পাব্লিক কেইটা ক'ত যাব পারবো নেকি? আমার গরিব দুখীয়া মানুষ 200 টাকা টোটো ভাড়া দি আহা যাহা আমি পারলো, আর 5টা মানুষ পারবো নাকি? নরে নাকি? ইয়াতে রাত্রি 12টা এটা লগিন ইয়াতে আহি ট্রিটমেন্ট করে, ইয়াতে ক'ত যাব? রাত্রি 12টাটা ক'ত পাব টোটো? ইহঁতে গরিব মানুষ। সবার ঘরে কি গাড়ি আছে নেকি? জানিবা মোর ঘরত আছে, বেলেগৰ ঘৰত আছে নেকি গাড়ি? গাড়ি লৈ যাব আছে? কেনেকে যাব তাতে? কাই লৈ যাব? কাবাই লৈ যাব নেকি? এটোৱে কথা। মোৰ এটোৱে লাগে, হস্পিটেলটো লাগে। যেতিয়া পৰি হস্পিটেলটো মোৰ ঘূৰাই নিদিব, আন্দোলন চলিব, চলি থাকিব। কিন্তু মোৰ চিভিল হস্পিটেলটো লাগিব। ক'ব বিচাৰো, আমি এই হস্পিটেলখন আমাৰ দেউতা বা তাৰ দেউতা ইমান দিন চিকিৎসা কৰিছে, কিমান মানুহৰ ভাল হৈছে, আমি আজি সৰুৰ পৰাই দেখি পাইছো। কিমান মানুহ লৈ আহো আমি। এতিয়ালৈকে আমি 4 বছৰমান এদিনো ঘৰত থাকিব নোৱাৰো। দুখীয়া মানুহ যে আপুনি কোনটো ডক্টৰৰ ওচৰত যাব লাগে, ক'ত টিকেট কাটিব লাগে, আমি পেচেণ্ট আনি থাকো। আৰু আজি যদি এই চিভিল হস্পিটেলখন যায়, মানুহৰ দুখীয়া মানুহবিলাক ক'ত যাব? আৰু মই বিলাসীপাৰা মোৰ ঘৰ, বিলাসীপাৰাৰ পৰা কমচে কম আমি বহুত মানুহ লৈ আহো, কাৰণ ইয়াতে সুবিধাৰ কাৰণে। আৰু মানুহবিলাক কিমান 40 টকা ভাড়া তাকে দিব নোৱাৰে। আৰু বেচৰগাঁও গ'লে 100 টকা ভাড়া, কোনে দিব 100 টকা? মানুহজন এজন মানুহ গ'লে 100 টকা, আহোঁতে 100 টকা, 200 টকা হ'ল। মানুহজন এইটো কোনো ট্ৰিটমেণ্টে কৰিব নোৱাৰে, তাতো পইচা লাগে, বেচৰগাঁৱতো পইচা লাগে। ডক্টৰবিলাকো ভাল নহয়। এটা সোনোগ্ৰাফি কৰিলে 350 টকা দিব লাগে, ব্লাড টেষ্ট কৰিলেও আধা দিব লাগে। ইয়াত যাব লাগে, ক'ত যাব লাগে? আমাৰতো ইয়াত কোনো যাব নালাগে না। আমি ইয়াতে ইমান সুবিধা পাওঁ, এটা কানা মানুহ হ'লেও হাত ধৰি ধৰি আমি টিকেট কাটাব পাৰোঁ, ডক্টৰ দেখাব পাৰোঁ। এই ওপৰত উঠিব নোৱাৰে মানুহবিলাক, ইমান দুখীয়া মানুহ, গৰীব মানুহ আৰু বুঢ়া মানুহবিলাক ইমান কষ্ট। আমি এই চিভিল হস্পিটেল কেনেকৈ পঠাই দিলে আৰু কেনেকৈ লৈ গ'ল? ENT ডক্টৰ থাকিলে আমাৰ কিমান সুবিধা হ'ল। আৰু মিচিংবিলাক পুৱাতে লৈ যায়, কিয় লৈ যায়? এই মিনিষ্টাৰবিলাক চোৰ নেকি? ডাঙৰ মানুহ হয় দেই, ডাঙৰ কথা ব্ৰেইনটোত খাটাই নেকি? আমাৰ গৰীব মানুহক নাচেনে? ডাঙৰ হ'লে খালি ডাঙৰ বুদ্ধি হয় না। গৰীব মানুহ মৰি যায়, গৰীব মানুহটো কেতিয়াও চিনি নাপায়। MLA হওক, DC হওক, কি হয় সেইটো গৰীব মানুহক চিনি নাপায়, খালি ধনীবিলাকক চিনি পায়। তাই সুবিধা পায় বহুত, আমাৰ মানুহবিলাকতো সুবিধা নাপায়। ভোট আহিলে ইয়াক লাগে। সুবিধাৰ কাৰণে টকা নাবিচাৰে, কিয় নাবিচাৰে? আমি এইটো অনুৰোধ কৰো, আমাৰ চিভিল হস্পিটেলখন আজি নহয়, আজি কেতিয়া 1 মাহ নগলে জীৱন দিম, কিন্তু হস্পিটেল ইয়াত থাকিব লাগে। আমি এইটো বিচাৰো। আমাৰ মানুহবিলাক যদি সুবিধা নাপায়, আজি ভোট পালে মিনিষ্টাৰ, DC, SP সকলে কি কৰে? ডাঙৰ মানুহক চিনি পায়, দুখীয়া মানুহক তো কেতিয়াও চিনি নাপায়। দুখীয়া মানুহৰ ঘৰত কি হৈ আছে, কি হৈ নহয়, কেনেকৈ ট্ৰিটমেণ্ট কৰে, কালেকশ্যন কৰি ট্ৰিটমেণ্ট কৰি আছে মানুহবিলাক, আছে নে নাই? এইবিলাক মানে MLA, DSP আৰু হেমন্ত কোন মানুহ, বড় লেভেলৰ মানুহ চিনি নাপায় নেকি? কেতিয়াতো নুশুনাই, শুনে নেকি ক'ত কি কৈ আছে? আজি ইমান সময় ইয়াৰ পৰা আমাক চিভিল হস্পিটেল লাগিব, লাগিলে জেল খাটিম, লাগিলে ক'ত যাব লাগে যাম, তথাপি আমাক চিভিল হস্পিটেল ইয়াত থাকিবই লাগিব। নহ'লে আমি কি কৰিম? DC অফিচত যাই বহি থাকিম, ৰাতি দিনে বহি থাকিম। আমাক হস্পিটেলখন ইয়াত লাগিব। কিয় লাগিব? আজিকালি দেশ কিয় ৰাজনীতি কিয় ৰাজনীতি কৰিব লাগে? ৰাজনীতি কৰক, কি কৰক, যি কৰে কৰক, আমাক হস্পিটেল লাগে। অনির্দিষ্টকালের জন্য নাইলে এই আন্দোলন হবো। কিয় আমার রাত্রি 12টা হলে আমি আসবো পারি, ওই বেসরগাঁও যাব নোৱাৰিম না। আমি দুখীয়া মানুহ, কাম কৰি খাওঁ, ক'ত পাম ভাড়া? সবাই আমার গাড়ি আর নাই, বেলেগের গাড়ি আছে, বেলেগে যাব, ডাঙর মানুষ গাড়ি আছে যাব। আমি তো যাব নোৱাৰিম না। কালিয়ে তো মোর নাতিটার এনেকা হল, কাটি গল, 5টা 6টা সিলাই পড়িল, আমি কি বেসরগাঁও যাব পাৰিলো হয়? আমার খাওয়ারে পয়সা নাই, মই কেনেকে লৈ যাম 300 টাকা ভাড়া দি? মই দুখীয়া মানুহ,
আমার হসপিটালটো ঘুরে আনিব লাগে মেডিকেল কলেজে বেলেগ ডক্টর আনুক বেলেগ মেশিন আনুক আমার না লাগে আমারটো আমাক ঘুরাই দিলে হয় লাগিলে পঞ্চায়ত মানুহবিলাক ইয়াত যুগ যুগ বহি থাকিম আমি বহি থাকিম আন্দোলন কৰি থাকিম এক বছৰ হইলে বহিম কিয় আমার লাগে এই হসপিটাল কিমান ডিস্ট্রিক্টৰ মানুহ ইয়াত আহি চিকিৎসা হৈ ইমান ধুনীয়া করে চিকিৎসা হয়েছিল এতিয়া কি হল আমার থাকিলে আমি ছোৱালী মানুহ লৈ আহো আমার লাগিব এই হসপিটালটো ঘুরাই লৈ আহিলেও ট্রিটমেন্ট হৈ থাকে যাতে আসাম সরকার এইটো ভালো ভালে আমাক ঘুরাই দিয়ে বাস আর এইটোই আমার কথা বেলেগ কথা নাই गोजोनथाव खौरां नोंथांमोननि थाखाय मोनसे गोजोनथाव खौरां लानानै फैदों उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि नोगोराव नोंथांमोननि थाखाय अर्डाब दा बड' किटचेन मुंनि गंसे गोदान हटेला गोजोनथाव खौरां लानानै फैदों नोंथांमोना बे अर्डाब दा बड' किटचेन हटेलाव साहा कफि आइसक्रिम फास्ट फुड आखाइजों बानायनाय ग्रीन टी न'आव बानायनाय आसार गाइखेरनि एन्थाब आरो ओंखामजों जेरै अमा दाउ बोरमा साम' खुसिया अमा गोरान नाफाम बायदिसिना बर'नि ओंख्रिखौ बे अर्डाब दा बड' किटचेन हटेलाव जानो हागोन अर्डाब दा बड' किटचेन हटेला डिमाकुसि सेन्ट्रेल बेंकनि खोलाहा बरुवा रेडिअ मबाइल गलाजों नांजाबनाय सोरबाफोर अर्डाब दा बड' किटचेन हटेलाव बायदिसिना जामुं आदार जानो थाखाय सिगांग्रो अर्डार हरनोब्ला नैबे 8135967290 जामबुं नाम्बाराव कल खालामनानै बुकिं खालामहरनो हागोन गोजोनथाव खौरां अर्डाब दा बड' किटचेन हटेलाव गोबां न'आव बानायनाय मोजां जाग्रा आदारखौ मोननो हागोन